Hello everyone, good morning. Welcome back to my YouTube channel. নমস্কাৰ সকলোকে মই মোৰ YouTube চেনেলত পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই গৈছিলোঁ পাপাৰ লগত শিমলুগুৰিলৈ বজাৰ কৰিবলৈ। আমাৰ নামঘৰত চাহ দিয়া পাল অকল আমাৰেই নহয়, আমাৰ খুৰীহঁতৰ ওচৰৰ খুৰী এঘৰ আইতাহঁতৰ পেহী ৰিলেশ্যনৰখিনি মানে লগ লাগি দিবলৈ লৈছোঁ আজি। এনেকুৱা মাহত গম পায়, এইটো মাহত নামঘৰত নাম লয়, আইতাসকলে নাম লয়। তো সকলো জেগাতে লয় চাগে, আমাৰো লৈ আছে। তো আজি আমাৰ চাহ দিয়া পাল, সেইকাৰণে পাপাৰ লগত মিঠাই কিনিবলৈ গৈছিলোঁ নামঘৰলৈ। তো ভাবিলোঁ আজিও আপোনালোকক আমাৰ নামঘৰত কি পাৰোঁ দেখাম বুলি ভাবিছোঁ, সেইকাৰণে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। মই কাপোৰ চেঞ্জ কৰাই নাই, শিমলুগুৰিৰ পৰা আহি ডাইৰেক্ট ভিডিঅ'ত লাগি গৈছোঁ মুখ হাত ধুই। তো কি পাৰোঁ দেখাম আপোনালোকক আজিও। একেবাৰে নামঘৰলৈ যাওঁতে লগ পাম আপোনালোকক। এতিয়া আমি নামঘৰলৈ গৈ আছোঁ। আন্ধাৰ মুন্ধাৰ লাগিছে যে দেখিবলৈ, এক পাক ঘূৰি দিছোঁ মানে। এয়া আমাৰ নামঘৰ পাই গ'লোহি। এতিয়া সকলোৱে আহি বহিছেহি অলপ টাইম। এইজনী আমাৰ দাই ছোৱালী হয়, কেনেকৈ চাই আছে বোলে। আৰু এইজনী মোৰ সৰু ভণ্টি হয়, মোৰ গুলু। আমাৰ এতিয়া অলপ আগত দেখিছিলে যে তাই ডাঙৰ হয়, এই সৰু হয়, মোৰ দাই ছোৱালী হয় দুয়োজনী। এতিয়া আইতাহঁত সকলো আহি বহিলেহি আৰু এতিয়া আমি তামোল এখন দি আইতাহঁতৰ পৰা সেৱা লৈছোঁ, ভণ্টি আৰু মই। এতিয়া আমি সেৱা ধৰি আহিলোঁ আৰু এইজনী চাওক, আমাৰ দেহা মানুহজনী ইমান আমন জিমন কৰি বহি আছে, অকণো আমনি নাই।
এতিয়া নাম লোৱা শেষ হৈ গ'ল। বহুত ল'লে নাম। গোটেইবোৰ তোলা নহ'ল। মোৰ বা এজনীয়ে ভিডিঅ' কৰি আছিলে, গোটেইবোৰ তুলিবলৈ নহ'ল, তাইও নাম ল'বলৈ গ'ল। আৰু এতিয়া আমি চাহ দিবলৈ আৰম্ভ কৰিছোঁ। আমি চাহ তাহ খাই বা বহিছোঁ অকণমান। এয়া বা এয়া আমাৰ ভুচুকলিকেইজনী, এয়া আমাৰ খুৰী হয় দেই। খুৰী খাই হয় দিয়া, বেলেগ লাজ কৰিয়া খুৰী অ'। এজনী আমাৰ গ'লো, এজনী এতিয়া সকলো ঘৰা-ঘৰি গ'ল আৰু নাম শেষ হৈ গ'ল। এতিয়া মা, খুৰীহঁত, মই নামঘৰ চাফা কৰি মেলি যাবলৈ ওলাইছোঁ। এতিয়া শাৰী মচি থৈ যাম আমি। সেয়া শাৰী আছোঁ, মাহঁতে মচিব। যিমান পাৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ, অকণমানকৈ হ'লেও। কিবা যদি ভুল হৈছে আপোনালোকে শুধৰাই দিব মোক। আমাৰ বা, খুৰীহেঁত, এয়া পেহী, আমি আজি চাহ দিবলৈ আহিছিলোঁ, আমি এইখিনিয়ে। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। কিবা এটা কৈ দিয়ক আকৌ। চবে ৰখি আছে ফটো মাৰিবলৈ। জুৰি গ'ব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব। আৰু এতিয়া আমি ঘৰ পালোহি। আজি থাকিলোঁ নামঘৰত অলপ টাইম আৰু বহুত বেছি ভাল লাগিলে। এনেকৈ মই ইমান গৈ নাই পোৱা নামলৈ, আৰু ভাদ মাহত নাম লৈয়েই। সকলো নামঘৰতে লয়, আমাৰ নামঘৰতো লৈ আছে। আৰু আজি চাহ দিয়া বুলিহে যোৱা হ'ল। এনেকৈ মই ইমান যোৱাৰ অভ্যাস নাই। আইতা যায় আমাৰ ঘৰৰ প্ৰায়, আৰু মাও আজি চাহ দিয়া বুলিয়ে গ'ল। আৰু জন্মাষ্টমীৰ দিনা গৈছিলোঁ বাৰু। আজি থাকি বহুত বেছি ভাল লাগিলে, বহুত মনটো মুকলি মুকলি লাগে নামঘৰত থাকিলে। আৰু নামবোৰ শুনিও ভাল লাগে। সকলোবোৰ দেখাবলৈ নাপালোঁ আপোনালোকক, আৰু চাহ দিয়াত লাগিলোঁ খুৰীহঁতৰ লগত। আৰু আজি ভিডিঅ'টো ইমানেই, যিমান পাৰোঁ যি পাৰোঁ দেখালোঁ আপোনালোকক। কেনেকুৱা লাগিলে জনাব মোৰ ভিডিঅ'টো। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।